এয়া পতাকা উত্তোলন কৰিছে। এয়া অস্থায়ী কাৰ্যালয় উন্মোচন কৰা হৈছে তৰুণ বিদ্যাৰ্থী সমাজৰ মাজুলী জিলা তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাক্তন সভাপতি নাৰায়ণ দাসে এই অস্থায়ী কাৰ্যালয় এয়া শুভ উদ্বোধন কৰিছে। এয়া ৮ বহাগৰ দিনা দুপৰীয়া প্ৰসংগৰ দৃশ্যাৱলী। এয়া ৯ বহাগ ২২ এপ্ৰিল ২০২৩ চনৰ দেওবাৰৰ মাজুলী জিলা তৰুণ বিদ্যাৰ্থী সমাজৰ তত্বাৱধানত এয়া প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছে। পক্ষী নিগ বিষ্ণু ভৈল কৃষ্ণ গয়ু পাখি জানি দৈত্য শিশু কবহে ভুলু এক মতি হৰিত কৰি কবে একান্ত ভূপতি ৰামেহি মাত্ৰ মহাপুৰু কাকপুৰু প্ৰাৰ্থনা সভাৰ অন্তত আহাৰ গ্ৰহণ কৰিছে। বন্তি প্ৰজ্বলন, এয়া মূল মধ্যাহ্ন প্ৰসংগ। পালনাম থানলৈ প্ৰৱেশ কৰাৰ ৰাস্তাটোৰ এয়া দৃশ্যাৱলী। আমাৰ প্ৰসাদ হ'ব গতিকে কোনো ভক্ত আইসকল যাতে কলৈ নগৈ তেওঁলোকে নিজৰ নিজৰ প্ৰসাদ পুথি যাতে গ্ৰহণ কৰে। আমি মূল মধ্যাহ্ন প্ৰসংগৰ অন্তত এয়া পালনাম থানৰ চৌহদৰ দৃশ্যাৱলী। আপোনালোক সকলোলৈকে বিন্দু ইনফো ব্লগৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আৰু এই মাজুলী জিলা একশৰণ ভাগৱতী সমাজৰ পালনামৰ ভিডিঅ'সমূহ নাৰায়ণ সাধনা SB ইউটিউব চেনেলতো আপলোড কৰা হৈছে। আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। আৰু এই চেনেলতো ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰা হ'ব। পালনামৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰা হ'ব। আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।